নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল অভিজ্ঞা অসমলৈ পুনৰ স্বাগতম জনালো। আজি এটা নতুন বিষয়ৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। ইয়াৰ আগতে মই আপোনালোকক কওঁ যিসকলে এতিয়াও আমাৰ চেনেল অভিজ্ঞা অসম সাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে অনুগ্ৰহ কৰি আমাৰ চেনেল অভিজ্ঞা অসম সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি দিয়া ভিডিঅ' প্ৰথমেই চাবলৈ পায়। বন্ধুসকল আজি মই আপোনালোকক জনাম উত্তৰ পূব ভাৰতৰ এখন অতি অন্যতম ৰাজ্য মেঘালয়ৰ বিষয়ে আপুনি নজনা বহু কথা। বন্ধুসকল মেঘালয় হ'ল এনে এখন ৰাজ্য যিখন ৰাজ্যতে আছে সমগ্ৰ এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখন আৰু তাৰোপৰি মেঘালয়ত আৰু অনেক বৈশিষ্ট্য আছে যিবোৰ বৈশিষ্ট্য জানি আপোনালোক হয়তো অতিকৈ আচৰিত হৈ পৰিব। তেতিয়াহ'লে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ এখন মনোমোহা ৰাজ্য মেঘালয়লৈ আপুনি বাৰু কেতিয়াবা আহিছেনে? 1972 চনৰ 21 জানুৱাৰীত অসম ৰাজ্যৰ পৰা পৃথক হৈ ভাৰতৰ সুকীয়া ৰাজ্য হিচাপে মূৰ দাঙি উঠা মেঘালয় ৰাজ্যখনৰ 70% ঠাই অৰণ্যৰে আবৃত হৈ আছে। বহু জান জুৰি জলপ্ৰপাতেৰে প্ৰকৃতিৰ অপৰূপ শোভা বহন কৰি অহা এই ৰাজ্যখনলৈ বহু দেশী বিদেশী পৰ্যটক আহে আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰে। আপোনাৰ যদি আকাশৰ ডাৱৰবোৰ চুই চোৱাৰ তীব্ৰ হেঁপাহ আছে মেঘালয়লৈ আহক আৰু ডাৱৰবোৰ চুই চোৱাৰ বিৰল অভিজ্ঞতা লাভ কৰক। বন্ধুসকল মেঘালয়ক এছিয়াৰ স্কটলেণ্ড আখ্যা দিয়া হয়। তাৰোপৰি মেঘৰ গহৰ ৰূপে খ্যাত মেঘালয় হৈছে প্ৰাকৃতিক সম্পদৰে চহকী এখন সুন্দৰ মনোৰম ঠাই। এই মেঘালয়ত আছে কেইবাটাও জনগোষ্ঠীৰ লোক, বিশেষকৈ গাৰো জনগোষ্ঠী, জয়ন্তীয়া জনগোষ্ঠী আৰু খাচী জনগোষ্ঠীৰ লোকে এই অঞ্চলত বাস কৰে। এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও ৰূপে স্বীকৃতি লাভ কৰা মাউলি নং এই মেঘালয় ৰাজ্যতে আছে। মাউলি নঙৰ এটা বৈশিষ্ট্য হৈছে যে এই গাঁওখনত এটা নিয়ম আছে, সকলোৱে পলিথিন মুক্ত এখন গাঁও, ইয়াত পলিথিনৰ কোনো ধৰণৰ ব্যৱহাৰ দেখা পোৱা নাযায়। মেঘালয়ত প্ৰধানকৈ 3টা জনগোষ্ঠীৰ লোকে বাস কৰে। মই ইতিমধ্যে আপোনালোকক কৈছোৱেই এই জনগোষ্ঠীসমূহৰ এটা মূল বৈশিষ্ট্য হৈছে যে তেওঁলোকৰ এই জনগোষ্ঠীসমূহ হৈছে মাতৃপ্ৰধান অৰ্থাৎ নাৰী প্ৰধান। মেঘালয় হৈছে পৃথিৱীৰ এনে একমাত্ৰ ৰাজ্য য'ত নাৰীৰ স্বাধীনতা সম্পূৰ্ণৰূপে সুৰক্ষিত হয়। এই ৰাজ্যত নাৰীয়ে নিজৰ পচন্দ মতে পুৰুষক দৰা হিচাপে বিয়া কৰাই ঘৰলৈ লৈ আহে। বজাৰ, অফিচ, কাছাৰী, খেতি বাতি সকলোতে এই অঞ্চলৰ এই ৰাজ্যৰ নাৰীসকল আগৰণুৱা। মেঘালয় ৰাজ্যত দিনে ৰাতিয়ে সকলো সময়তে নাৰীয়ে মুক্ত মনেৰে ঘূৰি ফুৰিব পাৰে, অৰ্থাৎ নাৰীসকলৰ বাবে অতি নিৰাপদ ঠাইৰূপে মেঘালয়ে স্বীকৃতি লাভ কৰিছে আৰু মেঘালয় হৈছে নাৰীৰ বাবে অতি সুৰক্ষিত এখন ৰাজ্য। নাৰীৰ অবাধ স্বাধীনতাৰ বাবে মেঘালয় ৰাজ্যখন ভাৰতবৰ্ষৰ মিজোৰাম ৰাজ্যৰ পিছতেই দ্বিতীয় বৃহৎ বিবাহ বিচ্ছেদ হোৱা ৰাজ্যৰূপে স্বীকৃতি লাভ কৰিছে। আপুনি জানি আচৰিত হ'ব যে মেঘালয়ৰ 85% লোকেই খ্ৰীষ্টিয়ান ধৰ্মী লোক, অৰ্থাৎ একে ধৰ্মৰ বাসিন্দা হোৱাৰ বাবে মেঘালয়ত একতাৰ ভাৱ অৰ্থাৎ সকলোৰে মাজত যি মিলা প্ৰীতি ঐক্য সংহতিৰ ভাৱ আন ৰাজ্যৰ তুলনাত যথেষ্ট পৰিমাণে বেছি। মেঘালয় ৰাজ্যৰ ৰাজধানী হ'ল শ্বিলং। শ্বিলং উত্তৰ পূব ভাৰতৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। ভাৰতবৰ্ষৰ ভিতৰতে শ্বিলং এখন স্বাস্থ্যকৰ ঠাই। জুন জুলাই মাহৰ প্ৰচণ্ড গৰমতো শ্বিলঙত আপুনি ঠাণ্ডা অনুভৱ কৰিব আৰু কিনকিনীয়া বৰষুণৰ মাদকতা অনুভৱ কৰিব পাৰিব। বন্ধুসকল ভিডিঅ'টো চাই নিশ্চয় আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, লগতে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।